গাইজ এই গছডাল দেখিছেনে শিপাবিলাকেদি মানে তেওঁলোকে কাৰ্বন ডাই অক্সাইড লয় বাকী গছডাল বাচি থাকে দেখিছেনে আচৰিত কিন্তু এইডাল চাওক না আৰু এইডাল হ'ল বনচাই সো হে গাইজ ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ আসলে কি হল কি কৰিম মানে 2টা বজাৰ পিছত লকডাউন মানে ক'তো যাব নোৱাৰোঁ মানে কিন্তু ভিডিঅ' বনাব লাগিব এটা ডেইলি ঠিক আছে তো গতিকে আৰু উপায় নাপায় মানে কি হ'ল গাঁৱৰ বাৰীখনত আহিছোঁ ঠিক আছে আপোনালোক দেখুৱা মানে আমাৰ ঘৰত কি কি আছে আপোনাৰ এইডাল দেখিছেনে গাইজ এইডাল হ'ল আপোনাৰ নেচেৰা ঠিক আছে ধুনীয়াকৈ লগোৱা গৈছে আৰু অৱশ্যে এইডাল মই লগা নাই যে দেউতা লগাইছে ধুনীয়াকৈ আৰু বাকী এইডাল হ'ল ভাতকেৰেলা এইটো পাতটো টেঙা হয় আৰু মাজে মাজে খাওঁ কেতিয়াবা কিন্তু পাতটো নামটো নাজানো মই এইডাল হ'ল ভেদাইলতা এইডালৰ পাতটো খাই পেলাই কিবা পাতা লাগে মানে গন্ধটো একদম পাতা গন্ধাই তেনেকৈ হাজমোলাবিলাকৰ ভিডিঅ'টো জোচ আনিবই লাগিব তো গোটেই জোচ আনি আছোঁ যদি জোচ নাহে ন ভিডিঅ'টো তেনেহ'লে মই ভিডিঅ'টো আপলোড নকৰোঁ সঁচাই মানে জোচ আনিব লাগিব পূৰা ভিতৰৰ পৰা আনিছোঁ জোচ এইডাল হ'ল গাইজ নেমু টেঙা ঠিক আছে আমাৰ ঘৰৰ নেমু মই আপোনাক দেখুৱাইছোঁ আগতে এইডাল হ'ল নেমু টেঙা আৰু এইডাল হ'ল গাইজ জলকীয়া গছ কিন্তু এইডাল জলকীয়া খালে মানে কি হয় পেট পুৰে বিৰাট পেট পুৰে তো গতিকে আমি এই জলকীয়াডাল নাখাওঁ প্ৰায় এনেই লাগে আৰু লাগি পেলাই শেষ হৈ যায় তেনেকুৱা সেইডাল আছে এইডাল কি গছ নাজানো কিন্তু মানে দেউতা ৰুইছে এইডাল খুব সম্ভৱ মানে নেচাৰাই হ'ব চাগে দেই আৰু বাকী একেই হয় নেচাৰাই গছ আৰু বাকী এইটো হ'ল আপোনাৰ লাও সেইটো হয়তো ৰঙালাও নহ'লে পানীলাও কিবা এটা হ'ব আৰু মই ইমান ভালকৈ নাজানো বাৰু এটা ইণ্টাৰেষ্টিং বস্তু আছে আমাৰ ঘৰত সেইটো হ'ল গাইজ দেখিছেনে আদৰস নেমু টেঙা এইবিলাক চব নেমু টেঙা লাগিছে ধুনীয়াকৈ এইডাল দেখিছেনে এইডাল আপোনাৰ গোল নেমু ঠিক আছে আমাৰ আগতে সিপিনে এডাল গোল নেমু আছিলে সেইডাল গোল নেমু মানে কি হ'ল মৰি গ'ল তাৰপিছত এই গোল নেমুডাল লাগিছে আৰু এনেকুৱা ধৰণৰ লাগিলে নৰসিংহৰ পাত এইডাল নৰসিংহৰ পাত আৰু বাকী এইটো হ'ল কচু সেইবিলাক গোটেই খুতুৰা শাক যেতিয়া বিহু চিহু আহে ন সাত বিহুৰ টাইমত বহুতে মানে কি হ'ল এনেকুৱা ধৰণৰ শাক চাকবিলাক বাৰীৰ পৰা মানে বুটলে আৰু সকলোৰে ঘৰত অলপ নহয় অলপ চলপ নহ'লেও কিছু পৰিমাণে হ'লেও মানে এনেকুৱা ধৰণৰ শাক চাকবিলাক পোৱা যায়েই আৰু বিচাৰিলে খুব ধুনীয়াকৈ বিচাৰে যদি আপোনালোকে পাবই আৰু এইডাল ৰঙালাও হ'ব ঠিক আছে একদম ফাইনেল ৰঙালাও আৰু বাকী এইডাল হ'ল জ্বলা ফিৰিঙি জ্বলা বিলাহী ডাঙৰ বিলাহী সৰু বিলাহী ডাঙৰ বিলাহী এইটো ভাতকেৰেলা জাঙি দিছে দেখিছেনে তই জাঙি দিয়া গৈছে একদম ধুনীয়াকৈ তো হোৱাৰ লগে লগে আৰু খাব লাগিব ঠিক আছে মই যেতিয়া মানে ফাৰ্ষ্ট টাইম মানে অনলাইন কিবা পাৰ্চেছ কৰিছিলোঁ তেতিয়া মানে এই টি শ্বাৰ্টটোৱে পাৰ্চেছ কৰিছিলোঁ ঠিক আছে নাইকিৰ আছিলে সেইখিনি টাইমত চাগে সম্ভৱ অলপ বাহিৰৰ পৰা আহোঁ ঘৰৰ বাহিৰত এলাও নাই মানে ওচৰ চুবুৰীয়া যাব পাৰে ধুনীয়াকৈ কিন্তু একদম বাহিৰত যাব নোৱাৰে আৰু বাহিৰত যাব নালাগে আৰু অলপ ঘৰৰ ওচৰতে মানে অকণমান টাইম স্পেণ্ড কৰিছোঁ যিহেতু আৰু ঘৰত আৰু এনি টাইম সোমাই থাকিব নোৱাৰি আৰু ঠিক আছে অকণ বাহিৰত ওলাইছোঁ তো আচলতে কি হ'ল এই টি শ্বাৰ্টটো মানে স্মৃতিটো কি হ'ল যে এই টি শ্বাৰ্টটো মই ফাৰ্ষ্ট মানে পাৰ্চেছ কৰিছিলোঁ যেতিয়া মানে মই অনলাইন ফাৰ্ষ্ট বস্তু এটা লৈছিলোঁ ন এই টি শ্বাৰ্টটোৱে লৈছিলোঁ আৰু এইটো টি শ্বাৰ্টৰ দাম আছিলে মোটামুটি 850 তো ফাৰ্ষ্ট টাইম মানে কি হ'ল পাৰ্চেছ কৰিছিলোঁ চালোঁ যে কেনেকুৱা ধৰণৰ বস্তু হয় আৰু সেইটো কাৰণে অলপ ভাল ব্ৰেণ্ড এটা দিছিলোঁ ঠিক আছে মানে এনেকুৱা সাধাৰণ ব্ৰেণ্ড দিয়া নাই আৰু নৰ্মেল ব্ৰেণ্ড দিয়া নাছিলোঁ আৰু যাতে বস্তুটো এটলিষ্ট ভাল আহে আৰু তেনেকুৱা তো ফাইনেলি ঠিকেই আহিলে কিন্তু টি শ্বাৰ্টটো মানে কি হ'ল পিন্ধি পেলাই মজা লাগে আৰাম আছে মই যে আপোনাক দেখুৱাইছিলোঁ সৰু এটা হেডষ্ট ঠিক আছে সেইটো তেওঁলোকৰ ঘৰ আৰু বাকী কৰিব লগা বিশেষ একো নাই সঁচা কৈছোঁ মানে কি হ'ল ডেইলি ভ্লগছবিলাক বহুত কষ্টত আপলোড কৰিছোঁ তাৰমানে কণ্টেণ্টেই নাই কি কৰি মানে ইণ্টাৰেষ্টিং কৰিম মানে সেইটোকে ভাবি থাকোঁ যে কেনেকৈ ইণ্টাৰেষ্টিং কৰিব পৰা যায় যাতে আপোনালোকে চাই পেলাই ভাল পায় ঠিক আছে কিন্তু কেতিয়াবা মানে কি হ'ল ইণ্টাৰেষ্টিং নহয় আৰু বাকী জ'চটো সঁচা কৈছোঁ কম হৈ আছে তো গতিকে জ'চটো বঢ়াবলৈ নহ'লে ভিডিঅ'টো আপলোড কৰিব নোৱাৰিম অলপমান জ'চ আনিব লাগিব কাৰণ পজিটিভিটি এটা ভ্লগত মেইন গাইজ সঁচাই যাতে আপোনালোকে মোৰ লাইফত কি হৈছে সেইটো মেটাৰ নকৰে বাট আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই পজিটিভিটি আহিব লাগিব কমন ৰেঞ্জো বঢ়িয়া ক'ত বাহিৰলৈ যায় হা ক'ত বাহিৰলৈ ৰেঞ্জো দেখিছেনে মাতাৰ লগে লগে আহিছে ঐয়া বা এই ৰেঞ্জো নামটো কৈ দিয়া নামটো কোৱা ৰিতেশ বড়ো ভাৰ্গৱ বড়ো বঢ়িয়া দেখিছেনে গাইজ ভাতকেৰেলা মাই গড মজা কোনে গাইজ ঘৰত খেতি কৰিছে মোক জনাব দেই আপোনালোকে সৰুকৈ হ'লেও অলপকৈ হ'লেও আপোনালোকে ঘৰত নিশ্চয় খেতি কৰে তো গতিকে আপোনালোকে জনাবচোন খেতি কি কৰিছে ক্ৰেডিট সোমাইছে ক্ৰেডিট কি ক্ৰেডিট ইনকাউৰি ক্ৰেডিট পেটে দেখাচোন বাপ্পা ইমান ডাঙৰ পেট বা মজা বস্তু দেই মজা লৈ ফুৰিব পাৰে ধুনীয়াকৈ ধুতৰা গুটি বোলে কিবা শিৱ বাবাৰ মষ্ট ফেভৰেট গছ এডাল ঠিক আছে ধুতৰা গুটি চকা আহিলে খাব নোৱাৰে আৰু আচ্ছা তাৰ কাৰণত ঢোকা দিয়া হয় সেইটা কাৰণে না বঢ়িয়া দেখিছেনে পদ্ধতি আমাৰ গাঁৱলীয়া পদ্ধতি এইবিলাক এইটো গছডাল কি হৈছিল পাৰ্বতী
অঁ বাপ্পা ঐ মজা গছডাল দাম দেই পাৰ্বতী বোলে মানুহবিলাকো লগাব পাৰে আৰু বাকী ধৰি লওক আপোনালোকৰ যদি ঘৰত যদি মুৰ্গী হাঁহ থাকে ন কিবা কাৰণত যদি ঠেং চেং ভাঙি যায় এই বস্তু ধুনীয়াকৈ লগাই পেলাই কাপোৰেদি মেৰাই দিয়ক তলাটো চাওঁ না তলাটো খুৰা আপোনাৰ নিচিনা একদম পুৰা পেট ডাঙৰ আচলতে গাইছ মই খুৰাত অহাৰ কাৰণতে গম পাইছোঁ আমাৰ ঘৰটো এইটো খুৰা তাত ঘৰত মানে বহুত ঔষধি কৰে নামটো কোৱা এইটো কি কলকাতাৰ পৰা আনা নেকি কেৰাচিন হা চেছ খুৰাৰ পৰা খং উঠছে না বাপ্পা ৰা এইডাল হ'ল আপোনাৰ তিলৰ গছ ঠিক আছে তিল খৰালি মাহত লাগে না খুৰা বঢ়িয়া এই তিল গছ ঠঙা পূৰা ঠঙা হৈ গৈছে পূৰা একদম নৰসিংহৰ গছ ঠিক আছে বহুত ডাঙৰ পূৰা একদম আমি মনে মনে আহি পিনে দি খুৰাক নোকোৱাকৈ সদায় মাজে মাজে খাওঁ এইটো কিছে অঁ তুমি যাব নোৱাৰিলা অঁ দাদাকে বোলে এইটো ধুনীয়াকৈ ৱাল এনেকৈ ওপৰেদি পাৰ হৈ গৈছে ৰেঞ্জক ভয় লাগে হা ভয় লাগে কামোৰে নেকি হ'ব ৰেঞ্জই কামুৰিব সি এতিয়া নামতো এতিয়া মই নহ'লে ঠিক আছে ভয় লাগিছে এইবোৰ ভয় লাগে অঁ মানে ৰেঞ্জক ভয় খায় ভয় খোৱা ব'লা মই থৈ আহিব তোমাক ঠিক আছে তুমি আহিবা হা আহিবা চাইকেল পাহৰিছা ক'ত চাইকেল কৰিছে এইবোৰ যোৱা মই যাব লাগিব ব'লা forza আবু forza আবু যোৱা তুমি এটা কাম কৰা যা তাতে যোৱা তাতে হাতখন ধৰিব যা যোৱা যা এই পেনটো ঐ আৰু আহিছে তই যা যা ব'লা তোৰ হাতখন ধৰিবা পিছলি পৰছা আবু অঁ পৰিছা যা যা হাতখন ধুব যাওঁ আৰু বাহিৰত নলাব দে এইবোৰ তৰমুজ তামোল ক'ত ৰাস্তা পাইছে অঁ বঢ়িয়া আৰু এইপিনে কি আনিছে দাদাই অঁ বঢ়িয়া আৰু কি নেচেৰা চব্জি তৰমুজ আৰু এইটো কি বিনছ ন অঁ আমো আনিছে আমটো কেনেকুৱা টেঙা নে কিনা মিঠা আছে মানে পচন্দ মোক সুধিছা এবাৰ চব্জি লাগিব নেকি আছে দে হ'লা আছে বোলে অঁ আহিছে না কি হ'ল হা কি হৈছে আহিলা আহিলা দে সেইটো দে দেই বাহিৰত যাবি বাহিৰত যাবি Sarah, Sarah, come. Is. Nah.